রাতে তোমার নমস্কাৰ ফটো ভাল নাহে ইয়াত ভিডিঅ' ফুটেজ ওলাই আহিছে মই বৰ্তমান যোৰহাট আহিছোঁ যোৰহাট পুলিবৰ মূলত এইটো হেলমেট দেখিছে হেলমেটটো মানে ষ্টেণ্ডত ৰিস্ক নলওঁ বুলি ক'লে ষ্টেণ্ডত থৈ আহিছোঁ বাইকখন হেলমেটটো ইয়াৰ লগতে আনিবলগীয়া হ'ল আৰু যোৰহাট আহিছোঁ যোৱাবাৰ গৈছিলোঁ গোলাঘাট আজি জুবিন দা আহি আছে যোৰহাট পুলিবত জুবিন দা আহি আছে এতিয়া মই সেই পথাৰ এখনতে আছোঁ বাৰু এইফালে গেটখন আছে জুবিন দাক চাবলৈ আহিলোঁ মই আগৰ ভিডিঅ'টো আপোনালোকে অলপ মৰম দিলে আদৰি ল'লে ভাল লাগিলে তাৰ কাৰণে জুবিন দাক চাবলৈ এতিয়া যোৰহাট পুলিব আহিছোঁ তাত দেখুৱাইছিলোঁ কিমান মানুহ হ'ল কি কথা সম্পূৰ্ণ ভিডিঅ'টো আপোনালোকক দেখুৱালোঁ ইয়াতো একে দেখুৱাম বুলি আহিছোঁ কিমান মানুহ হয় কি কথা সকলোখিনি দেখুৱাম গতিকে স্কিপ নকৰিব ধামাকা এটা হ'বলৈ গৈ আছে শেষলৈকে চাই থাকিব ব'লক এতিয়া সোমাই যাওঁ ভিতৰলৈ তো ব'লক ফাইনেলি আমি পাই গ'লোঁ এইখন গেটখন আৰু এয়া দেখিছে কিমান জুবিন অনুৰাগী জনসমাজ Mr. Dara. সকলোকে মৰম শুভকামনা আৰু চৰাইত আহিটো সদায় ভাল লাগে সৰুৰ পৰা আহি আছোঁ ইয়াতে থকা ইয়াত মোৰ মাৰ ঘৰ ইয়াত চব নিজৰ জেগা আৰু আজি বহুত দিন পিছত আকৌ আহি বহুত বেছি ভাল লাগিছে আৰু আজি বহুতজন মানুহ আছে আমাৰ তপন দা আছে সুমন বৰুৱা আছে গীতাৱলী আছে বুলি শুনিছোঁ গীতাৱলী ক'ত হাতখন লাগিলে ভাল পাওঁ গীতাৱলী আহিছে নি হা গ'ল তাই বিহু ছিজন লাহে লাহে শেষ হৈছে আৰু শেষৰ ফালে আহিছোঁ ইয়াত যোৰহাট মামা ঘৰটো সোমালোঁ মাত দিলোঁ আহিলোঁ ভেৰি মাছ লাভ ইউ তুমি তুমি জান আৱৰি ধৰা ভিতৰে বাহিৰ গভীৰ পিয়াসত তুমি যেন জীয়া চৰাই তুমি যেন Oi,
ভিডিঅ'টো ইমানখিনি আছিলে বহুত কষ্ট কৰি ক্লিপ কেইটামান গোটালোঁ ভিতৰত ষ্টেজৰ ওচৰত গৈছিলোঁ তাত থাকিব নোৱাৰি হুলস্থুল গোটেই ঠেলাই হেঁচা চিঞৰ বাখৰ কাজিয়াত পুলিচে লাঠিচাৰ্জ কৰিবলগীয়া হৈছে এটা উত্তপ্ত পৰিৱেশৰ সৃষ্টি হৈ গৈছে তাত মানে ভিতৰৰ পৰা ওলাই আহিলোঁ এতিয়া বাহিৰত আছোঁ বহুত কষ্ট কৰিলোঁ এতিয়া ক্লিপৰ কাৰণে ভিডিঅ'টো চাব যদি ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব ছাবস্ক্ৰাইব কৰি দিব আৰু জুবিন দা অনুৰাগীসকল সকলোৱে চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব 1K কৰি দিয়ক কমপ্লিট থেংক ইউ ইমানখিনি আছিলে আৰু বাই বাই আজিলৈ